guys, welcome to my YouTube channel. আমি এতিয়া অলপ ওলাই যাব লৈছো তো ভিডিওটো ষ্টাৰ্ট কৰিছো আপোনালোকে চাই থাকিব আবেগৰ পথাৰত হেঙুলীয়া ভাষত উতলোৱা মণ্ডলীচা তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰমলৈ তুমি জানো আহিবা মোৰ আউসী নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত হেঙুলীয়া ভাষত উতলোৱা মণ্ডলীচা আগৰ পালোহি গাইছ আমি এনাগৰলৈ আহিছিলোঁ এইটো বৰ ধুনীয়া লাগে বাগান এখন তাঁত হয় এনাইহঁতৰ আপাই বয় গছৰ ফ্ৰেছ কুন্দুলি চিঙাত লাগি গৈছে এনাইহঁতৰ ঘৰত আৰু আমাৰ এক চক মূৰত লৈ লৈছে এয়া ফ্ৰেছ কুন্দুলি এইটো ৰবা মই চিঙিছো এইটো চাওক এইটো এইবোৰ বেঙেনা গছ এইবোৰ বেঙেনা লাগি আছে দেখিছে এইবোৰ কিবা কিবি শাক কৰিছে ধনিয়া কুকুৰ পোৱালি চাওক ইমান মৰম লগা আৰু এটা আছিলে আগফালে বান্ধি থৈছিলে কুটু 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 আৰু এইফালে চাওক এখন তাঁতৰ শাল এইটো আমাৰ এনাইহঁতৰ চাইডৰ ঘৰ হয় কিন্তু ইয়াৰ চবৰ ঘৰতে এখন তাঁতৰ শাল থাকে পালা চাওঁ 1 কেজি মান হৈ যাব 1 কেজি হ'ব জানো এয়া আমাৰ এনাই হয় গাইজ আৰু এনাই চব্জি বনাব লৈছে মাংস আকৌ কি বনাইছা ব্ৰইলাৰ মাংস এয়া এনাই আমাৰ কাৰণে মাংস বনাইছে আলহী আহিছে বিহুত ব্ৰইলাৰ মাংস বনাইছো ঘৰতো হাঁহ কুকুৰা নাই আমি খাই বৈ আজৰি আৰু এতিয়া যাবলৈ ওলালো বাই বাই নাই বাই বাই মোলো ইউটিউবাৰ